মই উখোৱা চাউলৰ পিঠাগুড়িৰে কিদৰে 7 মহীয়া বেবীক আমি আৰম্ভ কৰোঁ, কিদৰে আমি ভেৰাইটিজ ধৰণে আমি দিব পাৰোঁ। মই আজি মৃদভিকৰ কাৰণে ৰাতিপুৱাই যিটো ব্ৰেকফাষ্ট বনাওঁ, আজি উখোৱা চাউলৰ পিঠাগুড়িৰে আৰম্ভ কৰিছোঁ। তাৰ বাবে দৰকাৰ হ'ব আমাৰ কল এফাল দিলেই হ'ল, বা আপোনালোকে অলপমান ডাঙৰ বেবী হ'লে এটা দিব পাৰে সৰু চাইজৰ। আৰু ইফালে আমাৰ দৰকাৰ হ'ব ডেটছ, খেজুৰ এপিচ। উখোৱা চাউলৰ যিটো পিঠাগুড়ি ৰেডি কৰি থওঁ সেইখিনি। আনহাতে তাৰ বাবে দৰকাৰ হ'ব ঘিটো মই ঘৰতে প্ৰস্তুত কৰোঁ, আৰু অলপমান পানী আৰু ফৰ্মুলা মিল্ক বা ব্ৰেষ্ট মিল্ক আপোনালোকে যিটোৱে দিয়ে। আৰু মৃদভিকৰ যিহেতু এতিয়া 18 মাহ চলি আছে, সেইকাৰণে মই 15 মাহৰ মাজভাগৰ পৰাই 16-15 এনেকুৱামান তাৰিখৰ পৰাই মই গৰু গাখীৰ দিবলৈ আৰম্ভ কৰিছোঁ। সেইকাৰণে আপোনালোকে 15 মাহৰ পৰাই বা 15 মাহৰ শেষৰ ভাগৰ পৰাই আৰম্ভ কৰিব পাৰিব গৰু গাখীৰ দিবৰ কাৰণে। এয়া মই ৰেডি কৰি আছোঁ মৃদভিকৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। এনেও নতুন মাকসকলৰ সদায় এটা প্ৰশ্ন থাকে, কাৰণ যিটো মোৰো আছিলে, কি খুৱাম বেবীক 6 মাহৰ পৰা। বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে। 6 মাহৰ পৰা আমি আৰম্ভ কৰিব পাৰোঁ একেবাৰে পনীয়া খাদ্য, যিটো আমাৰ মগু দালিৰ পানীৰ পৰা আৰম্ভ কৰি ফল মূলৰ বিভিন্ন ধৰণৰ ফল মূলৰ এনেকৈ ৰস উলিয়াই দিব পাৰোঁ। আনহাতে একদম পনীয়াকৈ আমি পিউৰি হিচাপতো ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু যাতে কোনো ধৰণৰ খুঁত তলত থাকি নাযায় আপোনালোকে চাব। যিহেতু এই সময়ত গিলিব পৰা একেবাৰে অৱস্থাত নাথাকে, তথাপিও 7 মাহৰ পৰা আপোনালোকে পিউৰিবিলাক ধুনীয়াকৈ দিব পাৰে। চুপ ব্যৱহাৰ কৰিব পাৰি। ৰাতিৰ ভাপত আপোনালোকে চুপ বিভিন্ন ধৰণৰ শাক পাচলিৰে চুপ দিব পাৰে, কাৰণ বেবীক সৰুৰে পৰাই ভেৰাইটিজবিলাক খোৱালে তেওঁলোকৰ খোৱাৰ ৰাপো বাঢ়ে আৰু তেওঁলোকে খাবলৈও মন কৰে। কিছুমান বেবী প্ৰায়সকল দেখাই পাওঁ এইটো নাখাওঁ সেইটো নাখাওঁ বেবীসকলক। সেইকাৰণে সৰুৰে পৰাই ভেৰাইটিজ দিব লাগে। বিভিন্ন ধৰণৰ আমি ৰেডি প্ৰস্তুত কৰি থ'ব পাৰোঁ। দালিয়াই হওক, ইফালে উখোৱা চাউলৰ পিঠাগুড়ি যিটো লুথুৰি আমাৰ আইতাসকলৰ পৰাই আৰম্ভ কৰি আমি শিকিছোঁ, বৰ্তমান এতিয়াও চলিয়ে আছে। আনহাতে অ'টছৰ, তাৰপিছত হোমমেড মাখানা চেৰেলেক্স দিব পাৰি, চাউল বা দালিৰ চেৰেলেক্স দিব পাৰি। সেইবিলাক বিভিন্ন ধৰণে ঘৰতে প্ৰস্তুত কৰি দিয়াটো বেছি ভাল, যিহেতু আজিকালি চেনিৰ পৰিমাণ দিয়া থাকে। 3 বছৰলৈকে চেনিটো একেবাৰে এভইডেই কৰিব লাগে। আজিকালি ডক্তৰসকলেও চেনিটো আৰু নিমখটো এভইড কৰিবই দিয়ে। তথাপিও নিমখ অলপমান মই মৃদভিকক আৰম্ভ কৰিছোঁৱে, কিন্তু একেবাৰে কম পৰিমাণত আৰম্ভ কৰিছোঁ। সেইকাৰণে আজিৰ ব্ৰেকফাষ্টৰে মই এনেদৰে ৰেডি কৰিলোঁ। আপোনালোকে তেনেকৈ বেবীক দিব পাৰে ইনষ্টেণ্ট সিজিবৰ কাৰণে বা জল্দি হ'বৰ কাৰণে। পাউডাৰ হিচাপত সকলোবোৰ ৰেডি কৰি থৈ দিলে আপোনালোকে এনেকৈ সিজাই মেলি পটককৈ ক'ৰবাত নিবলৈ হ'লেও ইজি হয়, তেনেকৈ সিজাই বেবীক খুৱাব পাৰে। আৰু এক্সট্ৰাকৈ আপোনালোকে ড্ৰাই ফ্ৰুটছৰ পাউডাৰটো ৰেডি কৰি থৈ দিব। তেনেদৰে খানাৰ লগত ড্ৰাই ফ্ৰুটছৰ পাউডাৰ মিলাই দিলে, বা পাউডাৰ যেতিয়া কৰা হয় মিক্সিত মাৰি, তেতিয়া ড্ৰাই ফ্ৰুটছখিনি দি ল'লেও পাউডাৰৰ লগত মিক্স হৈ থাকে। আৰু এতিয়া মই এয়া গৰম গাখীৰ দিলোঁ। মই গৰু গাখীৰে ব্যৱহাৰ কৰিছোঁ। আগতে মই তাক ব্ৰেষ্ট মিল্কো দিছিলোঁ, কেতিয়াবা ফৰ্মুলাও দিছিলোঁ বাহিৰত গ'লে। এনেদৰে বনাই থৈ দিলে ক'ৰবাত যাবলৈ বা ট্ৰেভেলিঙৰ কাৰণে একেবাৰে ইজি হয়। আপোনালোকে এনেকৈ ব্যৱহাৰ কৰিব পাৰে, বা চিৰা, চাগু তেনেদৰে ব্যৱহাৰ কৰি পাউডাৰ কৰি থ'ব পাৰে। আপোনালোকে বেবীক যেতিয়া আহাৰ দিব, গোটা আহাৰ দিবলৈ এনেকৈ পিউৰি হিচাপত ৰেডি কৰি দিব, আপোনালোকে চাব যাতে তলত একেবাৰে খুঁত নাথাকে, আৰু চেকি ল'ব পাৰিলে পিউৰি বনোৱাৰ পাছতো চেকি ল'ব একেবাৰে সহজ হ'বৰ কাৰণে। তেতিয়া তেওঁলোকৰ গিলাত সহজ হয়। আৰু যিকোনো এটা বস্তুৰে আৰম্ভ কৰিব। আপেল দিলে 3 দিন আপেল দিব, ধৰি লওক চব্জিৰ ভিতৰত যিকোনো বিন দিলে, বিনৰ পিউৰি দিলে 3 দিন বিন দিব, ৰঙালাও দিব বা আলু দিব, 3 দিন এটা বস্তু ব্যৱহাৰ কৰিব। কাৰণ তেতিয়া আমি বেবীসকলক দেখা পাওঁ যে যদি কিবা এটা বস্তুৱে তেওঁলোকক মানা নাই বা গেছ ফৰ্ম হ'বলৈ আৰম্ভ কৰিছে, তেতিয়া আমি সেইটো বন্ধ কৰি বা আমি গেপ দি বা কম পৰিমাণে খোৱা বা অলপমান এইজ বাঢ়াৰ পিছত খোৱা আৰম্ভ কৰিব পাৰোঁ। সেইকাৰণে সেই বস্তুটো লক্ষ্য কৰিব। গেছ ফৰ্ম হ'ব পাৰে কিছুমান খোৱা, কাৰণ আজিকালি খোৱাবিলাকক ৰাসায়নিক পদাৰ্থ দিয়াই থাকে। আৰু ফল মূল, বিশেষকৈ ফল মূল আৰু শাক পাচলি যিমান পাৰে বইল কৰি বা সিজাই ভাপত দি পেলাই
পেলাই তেনেদৰে ষ্টিম কৰি পেলাই দিবলৈ চেষ্টা কৰিব, কাৰণ আজিকালি সকলোতে এনেকুৱা ৰাসায়নিক পদাৰ্থ মাৰি বজাৰৰ পৰা অনা, আৰু পাৰিলে ঘৰুৱা শাক পাচলি দিব পাৰিলে বেছি ভাল। তথাপিও আজিকালি আমাৰ টাউন এৰিয়া ঠাইবিলাকক ঘৰুৱা শাক পাচলি পাবলৈ একেবাৰে নাই। তথাপিও বজাৰৰ পৰা কিছুমান ঘৰুৱা বজাৰ কিছুমান আছে য'ত ফ্ৰেছ শাক পাচলি বা ফ্ৰুটছ পোৱা যায়, তাৰ পৰা আনি আপোনালোকে দিব পাৰে। আজি বতৰ অলপমান বৰষুণ কিনকিনাই আছে কাৰণে মৃদভিকক উলিয়াই নিয়া নাই। ঘৰতে দেউতাকৰ লগত মৰ্ণিং টাইমটো খেলি আছে। খাই বৈ দুয়োজনে অলপমান খেলি আছে, যিহেতু দেউতাক অলপমান পাছত 11টামানত যাবই ডিউটিলৈ, সেইকাৰণে এইখিনি সময় একদম খেলি আছে। আজি একদম দেউতাকক ৰাতিপুৱাৰ পৰা উম্মাকৈ চুমা দিয়ে আছে। আজিকালি অ' বা অ' ভাই এই দুটা ক'বলৈ লৈছে। এতিয়া দিনে ৰাতিয়ে মাক দেউতাক আমাৰ দুইজনক অ' বাই মাতি থাকে। মোক বা মাতে, দেউতাকক বা মাতে। অ' ভাই ৰাতিপুৱাই উঠি শুনিলেই হাঁহি উঠে তাৰ কথাবিলাক। মেকুৰী মানে কি খাইছে তাক? মেকুৰী মানে বিস্কুট খাইছে। তুমি বিস্কুট দিছা ন? তোমাৰতো নালাগে, তোমাৰতো নাখায়। মই মেকুৰী মাইনাক বিস্কুট দিছোঁ নহয়, মেৰিয়ে খাই আছে দেই। মা আৰু দিম দেই, তুমি তোমাৰ নিজৰটো খাই থাকা। বাবা, মেকুৰী মাইনা বিস্কুট খায়। মেকুৰী মাইনা বিস্কুট খাইছে। খাই বিস্কুট খাই ন? কেনেকৈ খাই কৰিছে মেকুৰী মাইনা? খাইছে। পৰি যাবা ইফালে নাযায়। ব'লা ভিতৰলৈ, ব'লা। মেকুৰী মাইনা বিস্কুট খাইছে, খাওক দিয়া। ব'লা আমি যাওঁ, ব'লা। গুচি যাব, পলাই গুচি যাব। মেকুৰী মাইনা ক্ষীণাই গৈছে, দেখিছেনে? একো খোৱা নাই। বিটুকু খাইছে। গিগি আনিম ব'লা মেকুৰী মাইনাৰ কাৰণে। গিগি আনিম ব'লা। মেকুৰী মাইনা কেনেকৈ বিস্কুট খাইছে তাক? কেনেকৈ খাইছে তাক? ময়ো হাঁহিছে। ব'লা আমি যাওঁগৈ, ব'লা। মেকুৰী মাইনাক বিস্কুট খাব দিয়া, ব'লা। সেইটো নিদিয়ে, সেইটো তুমি খোৱা। লাঞ্চৰ কাৰণে মাত্ৰ মৃদভিকৰ কাৰণে ভাত বনালোঁ। তাক খুৱাই মেলি আমি অলপ ওলাই যাম। ঘৰৰ কাষৰে চুবুৰীয়া এঘৰৰ আইতা এগৰাকী ঢুকাইছিলে। তেওঁৰ এবছৰীয়া আজি ভোজ আছে। হাজবেণ্ডো বাহিৰে তাতলৈকে সোমাব দুপৰীয়া, সেইকাৰণে তাৰ কাৰণে মই খোৱা ৰেডি কৰি আছোঁ। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ যেতিয়া, অলপমান ফ্ৰুটছ খুৱাই লৈ পেলাই এতিয়া সি খেলি আছে। মই খোৱাখিনি ৰেডি কৰিলোঁ, তাক উলিয়াই দিম। তাৰপিছত লাহে ধীৰে ময়ো ওলামগৈ। উলিয়াই দি লৈ এইফালে মই কাপোৰ চাইছোঁ, যিহেতু শ্ৰাদ্ধ ঘৰত তেনেকৈ অলপ পাতল ৰং পিন্ধি গ'লে ভাল লাগে। সেইকাৰণে মাৰ কাপোৰ এযোৰলৈকে পুৰণা উলিয়াই ল'লোঁ। এযোৰ কাপোৰ পিন্ধি পেলাই মই ৰেডি হৈ লওঁগৈ। চেণ্ডেল পিন্ধিব লাগিব। মই আমাৰ ঘৰৰ সন্মুখৰে, যিহেতু ফেমিলিৰে হয়, বৌ আৰু ভাগিনগৰাকীৰ লগত আমি যাবৰ কাৰণে ওলালোঁ। মৃদভিকে আধা ৰাস্তা অকণমান খোজকাঢ়ি গ'ল, যিহেতু তাৰ খোজকাঢ়িবলৈ আজিকালি খুব হেঁপাহ, অলপমান খোজকাঢ়ি